আপুনি বাৰু জানেনে আমাৰ মাজত এনেকুৱা এটা শক্তি লুকাই আছে যিটো শক্তি আপুনি চিনি পালে আপুনিও চমৎকাৰ কৰিব পাৰিব। আজি যে আপুনি দেখিছে বহুত ডাঙৰ ধনী মানুহসকল আৰু বহুত ডাঙৰ ডাঙৰ বিজ্ঞানী এই সকলোৱে এই কথাটো জানে আৰু সেই কথাটো কি আজি মই এই ভিডিঅ'ত ক'ম। আজি আমি চিনাকি হ'ম আপোনাৰ মাজত সোমাই থকা সেই শক্তিটোৰ বিষয়ে যিটো শক্তি আপুনি চিনি পায়, আপুনি যি বিচাৰে তাকে কৰিব পাৰে। হয় বন্ধুসকল, আপুনি ভাবিছে সেই শক্তিটো কি? সেই শক্তিটো অকল আপুনি নহয়, মই নহয়, বহুতে চিনি পালে বৰ্তমান, আৰু যিয়ে চিনি পালে আজি পৃথিৱী আটাইতকৈ ধনী মানুহ হৈ আছে। যিয়ে চিনি পালে চন্দ্ৰ গৈ পালেগৈ, যিয়ে চিনি পালে চমৎকাৰ কৰি দেখুৱালে, যিয়ে চিনি পালে পৰমাণু বম আৱিষ্কাৰ কৰি দেখুৱালে। এতিয়া মই মনজিৎ গগৈ নতুন জীৱন নিৰ্মাণৰ ডে 10লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। ইতিমধ্যে আপোনালোকে যদি নতুন জীৱন নিৰ্মাণৰ ডে 1ৰ পৰা ডে 9লৈকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে আজিয়ে গৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বোৰ চাই লওক। এনেকুৱা কামালিকা ভিডিঅ' আৰু বেলেগত নাপাব বন্ধুসকল। তেতিয়াহ'লে কথা হ'ল সেই শক্তিটো কি? হৰি অ' ৰাম, ভিডিঅ' পাঠো মই সেইটোৱে চাম য'ত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম। চাওক, যদি আপুনি সেই শক্তিটো চিনি পায় তেতিয়া আপুনি কি কৰিব? হয়, মোক কওকচোন আপুনি কি কৰিব? আপুনি যি কৰিব মন যায় আপুনি তাকে কৰিব পাৰিব। য়েছ, সেই শক্তিটো বেলেগত নাই, আমাৰ ভিতৰত লুকাই আছে। আজি আমি কথা পাতিম সেই শক্তিৰ বিষয়ে। এই শক্তিটো আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ আগত মই আপোনালোকক এটা কাহিনী মাধ্যমত এই শক্তিটো চিনাকি কৰাই দিব বিচাৰিছোঁ। এবাৰ দেৱ দেৱতাসকলৰ মাজত এখন মিটিং হ'ল আৰু তেখেতলোক বহুত টেনশ্যনত আছিলে। কিয়? কাৰণ তেখেতলোকে গম পালে যে মানুহে তেখেতলোকৰ ভিতৰত থকা সেই শক্তিটোৰ বিষয়ে গম পাবলৈ লাহে লাহে আৰম্ভ কৰিছে। এতিয়া তেখেতলোকে ভাবিলে এই শক্তিটো মানুহৰ পৰা আমি লুকুৱাই থওঁ। যদি আমি মানুহৰ পৰা লুকুৱাই নথওঁ তেতিয়াহ'লে মানুহে চমৎকাৰ কৰি দিব, এনেকুৱা কিছুমান কাম কৰি দিব যিটো আমিও ভবা নাই। বন্ধুসকল, যেতিয়া মিটিং হৈ আছিল তাইৰ মাজৰ এজন দেৱতাই মাত লগালে, বোলে এটা আমি কাম কৰোঁ, মানুহৰ পৰা যদি লুকুৱাবলৈ হয় তেতিয়াহ'লে একেবাৰে সহজ, আমি পৰ্বতৰ একেবাৰে ওপৰত ৰাখি দিওঁ। তেতিয়া তাইৰ মাজৰ এজন দেৱতাই ক'লে, না 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 না, এইটো ভুল আমি কেতিয়াও কৰিব নোৱাৰোঁ, কাৰণ সদায় মনত ৰাখিব মানুহে যদি বিচাৰে পৰ্বতৰ ওপৰতো গৈ সেই বস্তুটো আনিবগৈ পাৰিব। তেতিয়া আন এজন দেৱতাই মাত লগালে, বোলে এটা কাম কৰোঁ, পানী একেবাৰে তলত থৈ দিওঁ, সাগৰৰ তলিত থৈ দিওঁ এইটো বস্তু। তেতিয়া তাইৰ মাজৰ এজন দেৱতাই মাত লগালে, না 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 না, যদি মানুহে বিচাৰে সাগৰৰ তলিৰ পৰাও সেই বস্তুটো লৈ আহিব পাৰিব। তেতিয়াহ'লে সকলোৱে টেনশ্যন, কি কৰা যায় কি নকৰা যায়। তাইৰ মাজৰ এজন দেৱতাই সেইটো সময়ত কনফিউজন হৈ থকা মানুহবোৰক সকলো দেৱতাকে ক'লে, বোলে চিন্তা কৰাৰ কোনো কাৰণ নাই, আপোনালোকে এটা কাম কৰক। মই জানো মানুহক ভালদৰে, মানুহে সকলোতে বিচাৰে, সোঁৱে বিচাৰে, বাওঁৱে বিচাৰে, আনৰ ওচৰত বিচাৰে, কিন্তু মানুহে এটা জেগাত কেতিয়াও নিবিচাৰে, আৰু সেই জেগাটো হ'ল নিজৰ ভিতৰত। যিদিনাখনে মানুহে নিজৰ ভিতৰত বিচাৰিব সেইদিনাখনে শক্তিটো চিনি পাব, তাৰ আগত নাপায়। গতিকে আমি এটা কাম কৰোঁ, এই শক্তিটো মানুহৰ মাজত লুকুৱাই থৈ দিওঁ। গতিকে বন্ধুসকল, সেই শক্তিটো কি? সেই শক্তিটো হৈছে চিন্তা। ইছ দুনিয়া কি সবচে তাকতবৰ চিজ অগৰ কুছ হে ও হে হামাৰী সোচ। মই যদি আপোনাক সুধোঁ তাজমহল প্ৰথম ক'ত বনিছিলে, আপুনি ক'ব আগ্ৰাত। আগ্ৰাত বনাৰ আগত ক'ত বনিছিলে? সেইটোৱেইটো কথা, সেই মানুহজনৰ চিন্তাত যিয়ে তাজমহল বনোৱা সপোন দেখিছিলে। গতিকে প্ৰথম আপুনি চিন্তাত যিকোনো বস্তু বনাব, তাৰপিছতে আপোনাৰ নিজৰ ৰিয়েল লাইফত সেই বস্তুটো আপুনি হোৱা দেখিব পাব। আজি যে যি মানুহে পইচা কমাইছে, যি মানুহে ছাকচেছ এচিভ কৰিছে, যি মানুহে যি সপোন এচিভ কৰিবলৈ মন যায় তাকে কৰিব পাৰিছে, তাৰপিছত কাৰণ কি? চিন্তা। মানুহে নিজৰ শক্তিটোক চিনি পালে, আৰু যিদিনাখন আপুনিও সেই শক্তিটোক চিনি পাব তেতিয়াহ'লে আপুনিও সেই সকলোবোৰ এচিভ কৰিব পাৰিব যিবোৰ আপুনি বিচাৰে। তেতিয়াহ'লে আজিৰ পৰা আপুনি ইউজ কৰিবনে নিজৰ লাইফটো ভাল বনাবৰ কাৰণে নিজৰ চিন্তাটো? আৰু মানুহে যদি চিন্তাৰ পৰা আজি সেই ইমান ডাঙৰ ডাঙৰ বস্তু, অট্টালিকা, ধনী হ'ব পাৰিছে, যি বিচাৰিছে তাকে পাৰিছে, তেতিয়াহ'লে চাওক আপুনি নিজৰ চিন্তাটো ব্যৱহাৰ কৰি আপুনি নিজৰ জীৱনত কি কৰিব পাৰিব। সেইবাবে বন্ধুসকল কোৱা হৈছে যে এই পৃথিৱীত অসম্ভৱ একো নাই, আমি সেই সকলোবোৰ কাম কৰিব পাৰোঁ যিবোৰ আমি ভাবিব পাৰোঁ, আৰু আমি সেই সকলো কথাবোৰ ভাবিব পাৰোঁ যিবোৰ আজিলৈকে আমি ভবা নাই। তেতিয়াহ'লে চিন্তা যদি কৰিছে ডাঙৰ কৰক আৰু সফল চিন্তা কৰক।